মহিলাসকলে সকলো মহিলাই প্ৰসাধন বা সাজি কাচি মেকআপ কৰি সুন্দৰ সাজ পোছাক পিন্ধি সকলোৱে ভাল পায় তাতে উৎসৱৰ বতৰ হ'লে আৰু একেবাৰে গা ৰাইজাই কৰে সুন্দৰকৈ সাজি কাচি ওলাই যাবলৈ মন যায় গতিকে এটাই কথা পূজা বুলি কোৱাৰ লগে লগে আমি সকলোৱে সুন্দৰ মেখেলা চাদৰ হওক শাৰী হওক বা যুৱতীসকলে সালোৱাৰ কামিজ পিন্ধে লং ফ্ৰক পিন্ধে এটাই কথা যে ভিন ভিন কাপোৰ আছে মানে অৰ্থটো হৈছে যে স্থানকাল পাত্ৰ আমি ক'ত কি পিন্ধি যাব লাগে সেইখিনি আমি সকলোৱে জানো এটাটো সেইটো কাপোৰৰ ক্ষেত্ৰত সাজ পোছাকৰ ক্ষেত্ৰত দিনৰ ভাগত অকণমান লাইট নিশাৰ ভাগত অকণমান ডাৰ্ক কালাৰ পিন্ধিব পাৰে মেকআপৰ ক্ষেত্ৰত দিনৰ ভাগত ঠিক তেনেকৈ আই মেকআপটো লাইট কৰি মই ভাল পাওঁ বা অকণমান আই মেকআপটো হেভি কৰিলে এটা কথাই মনত ৰাখিব আই মেকআপটো লাইট হ'লে লিপষ্টিকটো ডাৰ্ক লগাব পাৰে যদি আপুনি ৰঙা কাপোৰ এযোৰ পিন্ধিছে তেতিয়া আপুনি আই মেকআপটো ডাৰ্ক কৰিব আৰু লিপছটো লাইট কৰিব কিন্তু ৰঙা কাপোৰ ৰঙা লিপষ্টিক অকণমান ভাল নেদেখি যেন লাগে গোটেই ৰঙা ৰঙা হৈ গ'লে কিন্তু কাপোৰযোৰত বোলে ৰঙা ফুল আছে তেতিয়া আপুনি ৰঙা লিপষ্টিকটো লগাব পাৰে আৰু লিপষ্টিকটো অকণমান মেট হ'লে বেছি ভাল হয় কিয়নো এতিয়া কোভিডৰ সময়ত আমাৰ সকলো মহিলাৰ এটাই দুখ বা খং সেইটো হৈছে ইমান সাজি কাচি মাস্কখন পিন্ধি দিব লাগে মাস্কখনটো পিন্ধিবই লাগিব বিশেষকৈ ভিৰত যেতিয়া আপোনালোক যাব এই মাস্কটো পিন্ধিলে কি হয় লিপষ্টিক বিয়পি পৰে বৰ অশান্তি গতিকে বিচাৰি 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 মই এটা লিপষ্টিক পালোঁ মেটিং ব্ৰেণ্ডটো বাৰু আপোনালোকে জানিবই মেটিং লিপষ্টিক সেইটো এইটো মই আজি লগাই অহাটো ই মানে তেল লগাই নমচালৈকে নাযায় গতিকে আপোনালোকে এনেকুৱা ধৰণৰ মেট লিপষ্টিক লগাব যাতে বিয়পি নাযায় কালাৰটো লিপষ্টিকৰ কাপোৰৰ অনুযায়ী হ'ব সেইবুলি আৰু নীলা কাপোৰ পিন্ধিলেতো নীলা লিপষ্টিক নলগায় কালাৰ কি কি পিন্ধিব অষ্টমী দিনাখন মই হালধীয়া পিন্ধো মই শুনিছিলোঁ দিনৰ ভাগত হালধীয়া পিন্ধিব লাগে বুলি আৰু সপ্তমী দিনাখন ৰঙা ৰঙৰ লিষ্ট এখনে আছিলে মই এতিয়া পাহৰিছোঁ আকৌ পাত উলটিয়াই চাব লাগিব পূজাৰ সময়ত এইকেইদিনত গতিকে তেনেকৈ পিন্ধিব পাৰে এইখিনিতে মই বৰ্ষাৰাণী বিষয়াই ৰিপৰ্টাৰ লাইভ অসমৰ জৰিয়তে সমূহ অসমবাসীলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।